নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ আলোচনা কৰিম। আজি আমি আলোচনা কৰিম ভোট জলকীয়া খেতিৰ বিষয়ে। ভোট জলকীয়া খেতিৰে আমি সুন্দৰ উপাৰ্জন কৰিব পাৰোঁ। বজাৰত ভোট জলকীয়াৰ দাম আৰু চাহিদা দুয়োটাই যথেষ্ট বেছি। গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে অসমৰ ভোট জলকীয়া হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জ্বলা থকা জলকীয়া। পানী জমা নোহোৱা ওখ বালিচহীয়া মাটি ইয়াৰ বাবে উত্তম। ইয়াৰ বাবে এবেলা ৰ'দ আৰু এবেলা ছাঁ পৰা ঠাই ভাল। তেতিয়া গছবোৰ ভালদৰে বাঢ়ে আৰু বেমাৰ কম হয়। শ্বেড হিচাপে গ্ৰীণ হাউচত ব্যৱহাৰ কৰা 200 মাইক্ৰনৰ সেউজীয়া প্লাষ্টিকখন ব্যৱহাৰ কৰিব পাৰিলে ভাল। তেতিয়া ৰ'দ আৰু ছাঁৰ সামঞ্জস্য ৰক্ষা হয় আৰু বহু বেমাৰৰ লগতে কীট পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰিব পাৰি। পুৰঠ ফলৰ পৰা গুটিবোৰ সংগ্ৰহ কৰি ৰ'দত শুকুৱাই প্লাষ্টিকৰ বেগত বতাহ সোমাব নোৱাৰাকৈ ভৰাই থ'ব লাগে। পুলিবাৰীখন প্ৰস্তুত কৰোঁতে প্ৰতি বৰ্গমিটাৰত 4 কেজি পচন সাৰ বা কেঁচু সাৰ দিব লাগে। বীজখিনি সিঁচাৰ আগতে বায়'ফৰ FV2 100 গ্ৰাম প্ৰতি কেজি বীজৰ লগত 1 ঘণ্টা সময় তিয়াই থৈ বীজখিনি শোধন কৰিব লাগে। বীজ সিঁচাৰ পাছত এদিন এৰি এদিন পানী ছটিয়াব লাগে। প্ৰতি হেক্টৰ মাটিত বীজৰ পৰিমাণ 600 পৰা 800 গ্ৰাম। 20 পৰা 25 দিনৰ ভিতৰত বীজৰ গজালি ওলায়। তাৰ এমাহৰ পাছত পুলিবোৰ উঠাই নি মূল পথাৰত প্ৰায় 75 চেণ্টিমিটাৰ আঁতৰে আঁতৰে ৰুব লাগে। গছবোৰ 1 ফুটমান ওখ হ'লে 1 কেজি বায়'ফৰ FV2 বা 1 কেজি DAP 10 কেজি শুকান গোবৰৰ লগত মিহলাই 10 দিনমান ছাঁত থ'ব লাগে। 10 দিনমানৰ পাছত গছজোপাৰ পৰা 1 ফুট আঁতৰত ৰিং পদ্ধতিত প্ৰতিজোপাত 100 গ্ৰামকৈ সেইখিনি প্ৰয়োগ কৰিব লাগে। মূল পথাৰত ৰোৱাৰ প্ৰায় 2 মাহৰ পৰা 3 মাহৰ ভিতৰত গছে ফল দিয়া আৰম্ভ কৰে। ভোট জলকীয়া গছ প্ৰায় 2 বছৰ বাচি থাকে। 2 বছৰত একোডাল গছে 2 পৰা 3 কেজি ফল দিয়ে। একঠা মাটিৰ পৰা মাহেকত 15,000 পৰা 20,000 টকা অনায়াসে উপাৰ্জন কৰিব পাৰি। এটা শ্বেড নিৰ্মাণ কৰি একঠা বা 2 কঠা মাটিত ভোট জলকীয়াৰ খেতি কৰি এটা ধুনীয়া উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি। আজিলৈ ইমানখিনিয়েই। নমস্কাৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।